নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই ডাঙৰ মিছা মাছৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছো। আহকচোন কেনেকৈনো বনাইছো জানিবলৈ ভিডিঅ'টো মাজলৈ যাওঁ আৰু সম্পূৰ্ণ ৰেচিপিটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই মিছা মাছখিনি ভালকৈ সফা কৰি ললো। এতিয়া হাফ ফ্ৰাই কৰি লম। হাফ ফ্ৰাই কৰা হৈ গৈছে। মই নাৰিকলৰ লগত বনাম মিছা মাছ। এটা মিডিয়াম সাইজৰ পিয়াজ পেষ্ট বনাই লৈছো। এয়া পিয়াজৰ পেষ্টখিনি দি দিলো। এইখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি লম। আদা ৰসুন আৰু জলকীয়া একেলগে পেষ্ট কৰিছিলো। ডাঙৰ চামুচখনে 1 চামুচ দিছো। হালধি দিছো, নিমখ দিছো সোৱাদ অনুসৰি, 1 চামুচ জিৰা পাউডাৰ দিছো। আৰু জলকীয়া পাউডাৰ দিছো। এটা বিলাহী পেষ্ট বনাই লৈছিলো, বিলাহী পেষ্টখিনি দিছো। আৰু এটুকুৰা নাৰিকল পেষ্ট বনাই লৈছো। নাৰিকলৰ পেষ্টখিনিও দি দিছো। এইখিনি দি ভালকৈ এতিয়া মছলাখিনি ভাজি লম। মছলাখিনি ভজা হৈ গৈছে। এতিয়া মিছা মাছখিনি দি দিলো। মিছা মাছ আৰু মছলা একেলগে ভালকৈ অলপ সময় ভাজি লম। তাৰ পাছতে মই পানী দিম। এয়া মিছা মাছ আৰু মছলা অকণমান সময় ভজা হৈ গৈছে। এতিয়া মই গৰম পানী দিছো ইয়াতে। আৰু এটা কেঁচা জলকীয়া টুকুৰা কৰি দিছো আৰু 1 চামুচ ডাঙৰ চামুচেৰে কেঁচা মিঠাতেল দিছো। এইখিনি ভালকৈ উতল আহি পানীখিনি অকণমান শুকুৱাই দিম। এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ লাগিছে নাৰিকল দিয়া মিছা মাছ। আৰু মই অকণমান কচুৰি মেথি দিছো। এয়া মিছা মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।